পূবালীৰ মেছেজটো চোৱাৰ লগে লগে মনটো সেমেকি উঠিল আকাশৰ। তাইৰ দৰেই সিও অসহায়, বুকুখন বিষোৱা যেন অনুভৱ কৰিলে সি। সহজতে হাৰ মানি যোৱা ল'ৰা আকাশ নহয়, কিন্তু তথাপিও আজি নিজকে বহুত দুৰ্বল যেন লাগিছে তাৰ। কোনেনো বিচাৰে নিজৰ সপোনবোৰ নিজে চিতাত তুলি দি ছাই কৰিবলৈ? সপোন আলফুলে গঢ়ি নিজ হাতে জ্বলাই দিব লগা হ'লে কিমান কষ্ট হয় একমাত্ৰ ভুক্তভোগীজনীহে ভালকৈ বুজি পায়। হঠাতে তাৰ মনত কিবা এটা কথাই বাহ ল'লে। কুটিল হাঁহি এটা মাৰিব খুজিও ৰৈ গ'ল সি। লৰালৰিকৈ বাইকখন ষ্টাৰ্ট কৰি এক্সিলেটৰ পকালে সি। বাইকখনৰ মিটাৰৰ কাটাই ৬০, ৭০, ৮০, ৯০ৰ ঘৰ পাৰ কৰি তীব্ৰগতিত গৈ থাকিল। পূবালী আকাশৰ বাবে এটি মাথো নাম নহয়, এটি সুখৰ ঠিকনা, এটি সপোন। একেদৰে আকাশ পূবালীৰ বাবে বিশেষ এজন, তাইৰ মনৰ কথাত সদায় জিলিকি থকা ৰাজকোঁৱৰ। পূবালী শিক্ষা বিভাগৰ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ অধ্যয়নৰত। হোষ্টেলত থাকে। ঘৰ মঙলদৈত। মাক দেউতাক আৰু ককায়েকৰ সৈতে সিহঁতৰ ৪জনীয়া এটা পৰিয়াল। দেউতাকজন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু মাক মধ্য প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষয়িত্ৰী। ককায়েকেও স্নাতক উত্তীৰ্ণ হৈ ৩ বছৰ আগতেই ব্যৱসায়ত নামিছে। কেনেকৈ ভাল ঘৰ এখনলৈ ছোৱালীজনী উলিয়াই দিব পাৰে মাক দেউতাকৰ সেইটোৱেই চিন্তা। পূবালীক নজনাকৈয়ে আলহী অতিথিক তাইৰ বাবে উপযুক্ত দৰা চাবলৈ ইতিমধ্যে জনাই থৈছে। BH মহাবিদ্যালয়ৰ বাকৰি, মেঘাচ্ছন্ন আকাশ, কৃষ্ণচূড়া আৰু সোণাৰুবোৰ ৰঙা হালধীয়াকৈ তুলি জাতিষ্কাৰ হৈ পৰা এটা মনোমোহা পৰিৱেশ। যেন বৰ্ষাৰাণীক প্ৰকৃতিলৈ আদৰিবলৈ কৰা এক মহা আয়োজনহে। আজি আকাশহঁতৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ প্ৰথমটো ক্লাছ। বেচৰকাৰী মহাবিদ্যালয় এখনৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল আকাশ। ঐতিহ্যমণ্ডিত BH কলেজখনত নামভৰ্তি কৰিছেহি। মনটো উগুল থুগুল যদিও কলেজখনত আজি প্ৰথম হিচাপে অলপ অস্বস্তি অনুভৱ কৰিব ধৰিলেহি। অটোখনৰ পৰা নামিবৰ সময়ত মনত পৰিল লৰালৰিতে ছাতিটো পাহৰি আহিছেহি। কলেজলৈ ওলাবৰ সময়ত বৰষুণ নাছিলে। অটোৰ ভাড়াটো দি সি দৌৰ দিলে কলেজখনলৈ। ইতিমধ্যে দেহৰ কিছু অংশ তিতি গৈছিল তাৰ। দৌৰি গৈ ওচৰতে পোৱা বাৰাণ্ডাখনত উঠিলেহি। কিন্তু গণ্ডগোলটো তাতেই ঘটিল। দূৰৰ কণ্ট্ৰল ৰখিব নোৱাৰি সি মৃদুভাৱে খুন্দা খালে এজনী ছোৱালীৰ লগত। দুখী দুখী ভাৱেৰে ছোৱালীজনীলৈ চাই পঠিয়ালেহি। বৰষুণত সামান্যভাৱে তিতা চুলিকোছাৰে যিকোনো যুৱকৰে প্ৰথম দেখাতে ভাল লাগি যাব পৰা এজনী দীপ-লিপ ছোৱালী। শুভ্ৰ মুখখনৰ ওঠৰ কাষত এটি তিল, তাতেই মুকুতাৰ দৰে বিৰিঙি উঠা বৰষুণৰ জয়াল টোপাল। চুৰিদাৰযোৰ তিতি উজ্জ্বল হৈ পৰা উঠন বুকু। তুলনাবিহীন তাইৰ সৌন্দৰ্য। যেন সৰগৰ পৰা নামিহে আহিছে অপেশ্বৰী। নভবাকৈয়ে তাৰ মুখৰ পৰা চৰি বুলি ওলাই গ'ল। ছোৱালীজনীয়ে হয়তো তাৰ অৱস্থাটোৰ কথা বুজি এটা হাঁহিৰে ক'লে, "ইটছ অ'কে।" আকাশহঁতৰ ক্লাছ আৰম্ভ হোৱাৰ এসপ্তাহ হ'ল। প্ৰথমৰ পৰাই গুৰুত্ব দিলেহি পঢ়াত। কলেজখনত গৈয়ে ভালেকেইগৰাকী বন্ধু-বান্ধৱীৰ লগত চিনাকি হ'ল। তাৰ ভিতৰত পৰাগ, মৃন্ময়, গীতাৰ্থ, ক্লাছমেট কেইজনমান সিহঁত একেলগ হ'ল। ঐ লাইব্ৰেৰীলৈ যাওঁচোন, কলেজৰ জুলজি কিতাপখন লৈ আহোঁ। পৰাগে আকাশক উদ্দেশ্যি ক'লে।
মোৰো কিতাপ এখন আনিব লগা আছে, আকাশে ক'লে। গীতাৰ্থ, মই তহঁতক কেণ্টিনত ৱেইট কৰিম, মৃন্ময়ে ক'লে। ছোৱালী এজনীয়ে প্ৰেমত পৰিছ যে পাৰ্টিটো তয়ে দিবি আজি কেণ্টিনত, পৰাগে আকাশৰ ফালে চাই ক'লে। গীতাৰ্থ আৰু মৃন্ময়ক পৰাগৰ কথাত হয়ভৰ দি ক'লে। ইতিমধ্যে আকাশে প্ৰথম ক্লাছৰ দিনাই লগ পোৱা ছোৱালীজনীৰ কথা সিহঁতক কৈছিল আৰু সিহঁতেও তাক ছোৱালীজনীৰ কথা কৈ জোকোৱা আৰম্ভ কৰিছিল। হ'ব প্ৰথমে পতাই ল'ব দে, পাৰ্টি পাই যাবি, আকাশে কথাষাৰ কৈ পৰাগৰ লগত লাইব্ৰেৰীলৈ ওলাই আহিছিল। লাইব্ৰেৰীৰ পৰা দুয়োজনে কিতাপ দুখন লৈ ওলাব খোজোতেই পিছপিনৰ পৰা নাৰী কণ্ঠ এটি ভাহি আহিল। হেই, এক্সকিউজ মি। আকাশে উভতি চাই দেখিলে প্ৰথম ক্লাছৰ দিনা লগ পোৱা ছোৱালীজনী। সি ছোৱালীজনীক দেখা পাই কিছু অস্বস্তি বোধ কৰিল যদিও তাক মতা দেখি সি আগুৱাই গ'ল। সি যিমান পাৰে সহজ হোৱাৰ চেষ্টা কৰি মাত লগালে। হয়, কেনেদৰে সহায় কৰিব পাৰোঁ? মই কলমটো ক্লাছতে পাহৰি আহিলোঁ। লাইব্ৰেৰী কাৰ্ডখনত চহী এটা কৰিম, আপোনাৰ কলমটো দিবনে? অঁ, নিশ্চয়, এইবুলি আকাশে পকেটৰ পৰা কলমটো উলিয়াই দিলে। পৰাগে সিহঁতৰ পৰা কিছু আঁতৰত থিয় হৈ আকাশক ইংগিতেৰে ছোৱালীজনীৰ লগত কথা পাতিবলৈ উৎসাহ দি থাকিল। থেংক ইউ বুলি ছোৱালীজনীয়ে তাক কলমটো ঘূৰাই দিলে। ৱেলকাম। পিছে মোক চিনিব পাৰিছেনে? অঁ, প্ৰথম ক্লাছৰ দিনাখন যে লগ পাইছিলোঁ আপোনাক, হাঁহি হাঁহি ক'লে তাই। লাজকুৰীয়া হাঁহি এটা মাৰিলে আকাশে। পুনৰ সুধিলে, তোমাক দুদিন লগ পালোঁ পিছে, এতিয়ালৈকে নামটো নাজানো। অঁ, মোৰ নাম পূবালী বৰুৱা। আৰু আপোনাৰ? মোৰ নাম আকাশ শইকীয়া। এইবাৰ স্নাতক প্ৰথম বাৰ্ষিকত, নহয় জানো? হয়, স্নাতক প্ৰথম বাৰ্ষিক। আৰু আপুনি? ময়ো স্নাতক প্ৰথম বাৰ্ষিক। মেজৰ কোন বিষয়ত? শিক্ষাত। আপোনাৰ? প্ৰাণী বিজ্ঞানত। ঠিক আছে, লগ পাম পিছত। অ'কে, বাই। কলেজৰ ঘণ্টা বজাৰ লগে লগে তাই গুচি গৈছিল ক্লাছলৈ। ঠিক সেয়াই চিনাকি। পৰাগক লগত লৈ সি উভতি আহিছিল কেণ্টিনলৈ। পৰাগহঁতে তাক বৰকৈ জোকাইছিল। কেণ্টিনৰ বিল সিদিনা সিয়েই দিছিল। বাকী ক্লাছকেইটাত সি মন বহুৱাব পৰা নাছিল। পূবালীৰ মৰম লগা মুখখনে তাক বৰকৈ আমনি কৰিছিল। ৩ মাহ মানৰ ভিতৰত আকাশ আৰু পূবালীৰ ভাল বন্ধুত্বত পৰিণত হৈছিল। আকাশে গম নোপোৱাকৈয়ে তাইৰ প্ৰেমত পৰিছিল আৰু তাইৰ প্ৰেমত পৰা কথাটো তাই ইতিমধ্যে গম পাইছিল। তাইও চাগে তাৰ প্ৰতি কিছু দুৰ্বল অনুভৱ কৰিছিল। ক'বলৈ গ'লে তাই তাৰ ব্যক্তিত্ব আৰু মুখত সঘনে থকা হাঁহিটোৰ প্ৰেমত পৰি গৈছিল। কলেজত থকা সময়খিনিত ইটোৱে সিটোক এবাৰ হ'লেও দেখাবৰ বাবে উত্ৰাৱল হৈ গৈছিল। এদিন সময়ৰ সৎব্যৱহাৰ কৰি আকাশে ইমান দিনে কম বুলি ভাবি থকা কথাটো পূবালীক কৈ পেলালে। পূবালী, মই তোমাক ভাল পাই পেলাইছোঁ। লাজত ৰঙা-চিঙা হৈ পৰিছিল তাই। একো উত্তৰ নিদিয়াকৈ তাৰ পৰা দৌৰি গুচি গৈছিল। দুদিনমানৰ অন্তত মেছেজ এটাৰে তাই জনাই দিছিল তাৰ প্ৰতি থকা অজস্ৰ মৰম, ভালপোৱা। এনেদৰে এমাহ দুমাহকৈ ৩টি বছৰ কেনেদৰে পাৰ হৈ গ'ল সিহঁতে উমানেই পোৱা নাছিল। কলেজত ইজনে সিজনৰ উপস্থিতিত পাৰ কৰা এই ৩টা বছৰ মাত্ৰ ৩ মাহ যেনহে অনুভৱ হ'ল। এনেদৰে দুখ মনেৰে এদিন বিদায় দিছিল বহুত স্মৃতি বান্ধি ৰখা কলেজখনক। যথাসময়ত পৰীক্ষাৰ ফলাফল ওলাইছিল। আকাশ, পূবালীৰ আদিৰ লগতে মৃন্ময়, গীতাৰ্থ, পৰাগহঁতেও প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈছিল। সদায় একেলগে থকাৰ প্ৰতিশ্ৰুতি দি পূবালী আকাশক এৰি পঢ়িবলৈ গুচি গৈছিল গুৱাহাটী বিশ্ববিদ্যালয়লৈ। আৰ্থিক দুৰৱস্থাৰ বাবে আকাশে বিশ্ববিদ্যালয়ত পঢ়া সপোন আধাতে সামৰিব লগা হৈছিল। তথাপিও আকাশে ভাগি পৰা নাছিল। পূবালীৰ দ্বাৰাই সি তাৰ সপোনবোৰ চাই আত্মসন্তুষ্টি লাভ কৰিছিল আৰু তাইক যথেষ্ট উৎসাহ দিছিল
তাইৰ সপোনবোৰ পূৰণৰ ক্ষেত্ৰত। এনেদৰে ফোনেৰে প্ৰায়ে যোগাযোগ ৰাখিছিল দুয়োটাই। সি তাৰ যোগ্যৰ চাকৰি বিচাৰিছিল যদিও উৎকোচ দিব নোৱাৰাৰ বাবে সেইটো সি হেৰুৱাইছিল। এনেদৰে সকলো ঠিকেই চলিছিল সিহঁতৰ। কিন্তু হঠাতে এদিন পূবালীৰ মেছেজ এটা পোৱাৰ লগে লগে আকাশ পাগলৰ নিচিনা হৈ পৰিছিল। তাই কৈছিল যে মোক চাবলৈ মামাহঁতৰ চহৰৰ ল'ৰা এজন আহিব। তেওঁ হেনো মেকানিকেল ইঞ্জিনিয়াৰ, গুৱাহাটীত চাকৰি কৰে। কোৱামতে বিয়াখন সোনকালে হ'ব বোলে। তুমি কি কৰিবা? তোমাৰ হাতত সৰু সুৰা হ'লেও চাকৰি এটা থাকিলে মই ঘৰত ক'ব পাৰিলোহেঁতেন আমাৰ বিয়াৰ কথা। কিন্তু এতিয়া ক'লেও মানি নল'ব ঘৰত। আৰু সৰুৰ পৰাই তুলি তালি ডাঙৰ কৰা মা দেউতাক কথানো মই পেলাওঁ কেনেকৈ, তুমিয়ে কোৱা। গতিকে তুমি মোক পাহৰি যোৱা। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ষ্টৰিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।